নমস্কাৰ মই অৰ্চনা আপোনালোক সকলোকে ওয়েলকাম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজিৰ ভিডিঅ'টোত দেখুৱাই আছোঁ মই ধুনীয়া বটল গ্ৰীণ টাইপৰ জোৰা এটা মিচিং ডিজাইন হয়, সিম্পল মিচিং ডিজাইনত আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ চাদৰ মেখেলা ল'ব বিচাৰে তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব। স্ক্ৰীনত কণ্টেক্ট নম্বৰ দিয়া থাকিব। এইটো ডিজাইন আপোনালোকে কলত পাব, কলত যিকোনো কালাৰবোৰ দিয়া হ'ব, বগাত পাব। যেনেকুৱা কালাৰত লাগে আপোনালোকে কমেণ্ট কৰিব, কমেণ্ট কৰিলে মই বনাই দিম, অলপ ৰখিব লাগিব। আৰু এযোৰ দেখুৱাই আছোঁ আৰু লগতে কৈছোঁ গুৱাহাটীলৈ কেছ অন ডেলিভাৰী হয়, গুৱাহাটী বাহিৰলৈ অনলাইন পে'মেণ্ট কৰিব লাগে। যদিহে শিলপুখুৰীৰ ওচৰত তেতিয়াহে কেছ অন ডেলিভাৰী হয়। নেক্সট দেখুৱাই আছোঁ গুলপীয়া এযোৰ, বহুত মৰম লগা কালাৰ হয় এইটো, বুটাবিলাক দিয়া আছে নীলাৰে। ইয়াৰ ছাইড পটি ব্লাউজ পিচ সকলো আছে, আপোনালোকে মন পচন্দ হ'লে অৰ্ডাৰ কৰিব পাৰিব এই গুলপীয়া এযোৰ। নেক্সট দেখুৱাই আছোঁ আৰু এইযোৰো হৈছে পদ্মিনী, মাছৰাজিত পদ্মিনী বোৱা, দিশটো হৈছে মাছৰাজি, বানীটো হৈছে পদ্মিনী। আৰু এনেকৈ ধুনীয়া ৰঙা ৰঙা বুটা দি আঁচলৰ ডিজাইনটো ধুনীয়াকৈ বনাই